সকলোকে গণেশ চতুৰ্থীৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ যাতে গণেশ বাবাই সকলোৰে দুখ দুৰ্গতি বিনাশ কৰে। আজি বহুদিনৰ মূৰত এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আগবাঢ়িছোঁ। ভিডিঅ'টো হৈছে গণেশ চতুৰ্থীৰ ভোগ মই কিদৰে বনালোঁ। ভোগৰ বাবে মই প্ৰায় আধা কেজি মগু দালি, যিটো আমি তেল বিয়লি মগু বুলি কওঁ, মগু দালিটো মই 2 ঘণ্টামান তিয়াই ৰাখিলোঁ। তিয়াই ৰাখি তাক মই মিক্সিত পেষ্ট কৰি ল'লোঁ। তাৰপিছত ইফালে মই গেছত তুলি দিলোঁ এটা বাচন, গৰম হ'বৰ বাবে দিলোঁ। হেল্ল' দোস্ত, মই ৰাজ আৰিয়ান আগমাচাৰ্যই আপোনালোকক মোৰ ইউটিউব চেনেল ৰাজৰ আখললৈ স্বাগতম জনাইছোঁ আৰু লৈ আহিছোঁ এটা নতুন ৰেচিপি। সাধাৰণতে গণেশ চতুৰ্থীত যিটো ভোগ হয়, মগু দাইলৰ ভোগ, সেই ভোগটো মই কেনেদৰে প্ৰস্তুত কৰিলোঁ সেইটো আপোনালোকৰ আগত দেখাব বিচাৰিছোঁ। বাচনটো অলৰেডি গৰম হোৱাত তাত মই দি দিলোঁ ঘি প্ৰায় মই 150 গ্ৰামমান ঘি ইয়াত দি দিলোঁ। দি পেলাই ঘিখিনি যাতে গৰম হয় ভালদৰে, প্ৰায় 150 গ্ৰাম ঘি দি, এইটো মই দেশী ঘি দিছোঁ, যিটো আমাৰ কন্যাকাৰ ঘিটো হয়। ঘিটো বহুত ভাল পাইছোঁ, সেইকাৰণে একচুৱেলি মই কন্যাকাৰ প্ৰমোট কৰিবলৈ যোৱা নাই, কিন্তু ঘিটো আৰু গাখীৰটো বহুত ভাল পাইছোঁ কাৰণে মই ইউজ কৰিছোঁ, আৰু সেয়ে মই আপোনালোকক জনাইছোঁ যাতে মই এইটো ইউজ কৰি আছোঁ, আপোনালোকে কৰিব পাৰে। এতিয়া অলৰেডি দেখিছে ঘিউখিনি অলৰেডি গৰম হৈ আহিছে। আৰু এই ৰেচিপিটো সাধাৰণতে গণেশ চতুৰ্থীত প্ৰস্তুত কৰা হয়। ঘিখিনি গৰম হোৱাত মই ইয়াতে দিলোঁ তেজপাত, 3 খিলা তেজপাত মই ইয়াতে দিছোঁ। তাৰপিছত দি দিলোঁ ইয়াত ড্ৰাই ৰ'ষ্ট কৰি থোৱা ইলাচি, 4-5টামান ইলাচি মই প্ৰথমতে টাৱাখনত সেকি ল'লোঁ, লৈ খুন্দনাতে পিচি পেলাই মই এইখিনি ইয়াতে দি দিলোঁ। এইখিনি যেতিয়ালৈকে ধুনীয়া ইলাচি গোন্ধটো নোলায় তেতিয়ালৈকে মই ইয়াতে ঘিউতে ভাজি থাকিম। আপোনালোকে যদি ৰেচিপিটো চাই ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি আপোনালোক নতুনকৈ আহিছে, আৰু যদি পুৰণা যিখিনি আছে সেইফালে চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ, লাইক কৰিবলৈ নাপাহৰিব। এতিয়া দেখিলে ঘিউখিনিত মছলাখিনি যেতিয়া ভালকৈ গোন্ধ ওলাল, ইলাচীৰ গোন্ধ ওলাল, তেতিয়া মই ইয়াতে দিলোঁ যিখিনি মগু দাইল মই 2 ঘণ্টা তিয়াই থোৱাৰ পিছত মিক্সিত পেষ্ট কৰি লৈছিলোঁ, সেইখিনি মই অলৰেডি ইয়াতে দি দিলোঁ। এইখিনি মই এতিয়া লৰাই ভাজি থাকিম। এইখিনি খুব সাৱধানে লৰাব লাগিব, নহ'লে বহুত পটককৈ তলত ধৰি যায়। সেয়ে আপোনালোকে খুব ধুনীয়াকৈ মানে কণ্টিনিউৱাছলি ইয়াক লৰাই থাকিব লাগিব। যেতিয়া দেখিব তলত পৰা প্ৰায় ভালকৈ মানে প্ৰথমতে অলপ ধৰি যায় ন, ধৰাৰ পিছত দেখিব যে আপুনি হেতাখন লৰাওঁতে তলৰ পৰা বস্তুটো বেটাৰটো মানে লাগি ধৰা নাই, আৰু তেনেকুৱা পৰ্যায় যেতিয়া পাব তেতিয়া আপোনালোকে তাতে দি দিব গাখীৰ। মই ইয়াত আপোনাৰ আধা কেজি মগু দাইলৰ হিচাপত মই 2.5 লিটাৰ গাখীৰ ব্যৱহাৰ কৰিছোঁ। গাখীৰখিনি প্ৰথমতে মই গৰম কৰি লৈছোঁ, গৰম গাখীৰখিনি মই তাত দিছোঁ। এতিয়া প্ৰায় 10 মিনিটৰ পিছত এতিয়া দেখিছে বেটাৰখিনি আপোনাৰ ডাঠ হৈ আহিছে। অলৰেডি প্ৰায় হৈয়ে গ'ল আৰু বেছি সময় নালাগে, আৰু 5 মিনিটমান তাক উতল আহিবলৈ দিম। দিয়াৰ পিছত তাক মই ঢাকি পেলাই থৈ দিম। এতিয়া দি দিলোঁ মই ইয়াতে 2 কাপ, আৰু 2 কাপতকৈ অকণমান বেছি চেনিটো মই কমাই দিছোঁ। আপোনালোকে যদি মিঠা বেছি খায় বেছিকৈ দিব পাৰে। আমি অলপ চেনি কমেই খাওঁ, সেইকাৰণে অলপ কমাই দিছোঁ। ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ। ৰেচিপিটো কেনে পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।